ইমানকে কি ভাবি আছে? দাদাই এই কামটোতে সাকসেস হ'ব যেন লাগিছে। হয় দিয়ক, কিবা এটা গতি লাগিলেই হয় আৰু তাৰ। লাগিল বুলিয়ে ধৰা আৰু। তুমি নহ'লে কেইদিনমান ঘৰলৈ গৈ থাকি অহাগে যোৱা। কিয়? মুকু দাদাও ৰাতিপুৱাই ওলাই যায়, ময়ো ওলাই যাওঁ। তুমি ঘৰত অকলে অকলে বৰহে হৈ থাকা। মোৰ ইয়াত থাকিয়ে ভাল লাগে। হেন জানি বোলে কুকুৰে মুতে ঠেঙ দাঙি। পিছে মুকু দাদাই কাম কেনেকুৱা কৰি আছে? কামচোন বেয়া নকৰে, খালি অলপ এলেহুৱা। ইয়াত কি কৰি আছে? এই দুইজনে মোক দেখিলেতো কি বাৰু? বা যিটো হাঁহি মাৰিছে মই কৈছো জুই নোহোৱাকে মগু দালি সিজি যাব। আজি দুইটিটো ধুনীয়া মাৰিছে। বাইদেউ আপুনি বচালেহে বচোৱা, আৰু যদি নবচাই আপুনি ফচালেহে বচোৱা। মই বচাবলৈও নাই, ফচাবলৈও নাই। ছাৰে অৰ্ডাৰ দিছে যেতিয়া মই একো কৰিব নোৱাৰো। শুন বল। নহয় নহয়, এনেকে যাব নোৱাৰি, মোৰ কথা আছে। তোৰ বাৰে বাৰে কি কথা থাকে? কি কথা থাকে? ছাৰ বচাওক ছাৰ। বচাম হ'ল কি? SI ছাৰ জেলত ভৰাবলৈ পাৰ্মিশ্যন দিছে। কিহৰ দুখত? উকিল বাইদেউৰ লগত কথা পাতি থাকোঁতে মই ধৰা পেলালো ছাৰ। মোৰ ভিতৰলৈ যাবা। 100 টকা আছে দে। 10 টকা এটাও বেছিকে দিব নোৱাৰিলি। এই কৰোণা দিনত বেছিকে দিবি। এই বকা সুৰটোক নে ভিতৰলৈ আহিবলৈ দিলে? পুৱাই পুৱাই মানুহজন আহিছে, মই পঠিয়াই দিব পাৰো নেকি? মোক বুজাবলৈ আহে। একো ভুল কথাও কোৱা নাই দিয়ক। আপোনাৰ কাৰণে যে আৰু কিমান মানুহৰ পৰা লাজ পাব লাগিব নহয়। ৰাজুৱাই নেক্সট টাইম এইবিলাক নকৰিবা, জুডিচিয়েল পাকত পৰি যাবা। জুডিচিয়েল মানুহটোৱে মোৰ ওপৰত কেছ দিবলৈ আহিলে সেইটো কথা মোক জনাব নোৱাৰিলে। হাঁপানী বেমাৰী নিচিনা উশাহ টানি আছিল। আমি জুডিচিয়েল মানুহ, চিক্ৰেচি মেইনটেইন কৰিমেই। মই চাই আছো, মোৰ ঘৰত মিনি কোৰ্ট পাতে। সিদিনা দেখোন আপুনি নিজেই কৈছে ভাল পাইছো বুলি। ডিপাৰ্টমেণ্টত হেনো আপোনাৰ একেবাৰে পাৱাৰ বাঢ়িব। মই আজি ডিউটিলৈ যোৱা নহ'ব আৰু। কোনেনো এনেকে সাৱটি ধৰি আছে? কালি বোলে ৰিচা আমাৰ BSFক সপোনত দেখিছিল জানানে? মোৰ বুকু চুকু ফাটি গৈছে। একো নাই, একো নাই। মোক বিউটি বুলি ভাবিলে। পেটটো দেখিলে যে একেই। নাই এইটো বহুত বেয়া কথা হৈছে। লোক বস্তুলৈ ইমান আশা কৰিব নাপাইছেও। তেনেকে বিশ্বাসত মোৰ আমতেল বনাবলৈ দিছে, তেনেকে টিফিনদাক দিম। টিফিনদাই যদি মোক খাবলৈ দিছে তেতিয়া অৰ্থা নাই। মুঠতে মই আমতেল দেখাইছো। নাই আমতেলটো ইমান গোল
কৰিছে নাই ইয়াক ভুল কৰিবই লাগিছে গাড়ীত ভাং আছিল থানাৰ সন্মুখত ৰাখিবলৈ কেনেকে সাহস পালে তাকেইতো ভাং বুলি আকৌ শাক চাক নহয়তো কেনেকে চাই আছে চা বোলে কে লৈ আছা চাই তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় কি হ'ল নাই কি ভাবি আছে কোনোফালে যায় মই অলপ ওলাই যাওঁ মিটিং এখন আছে যদি সঁচাকে গাঞ্জা হয় গছৰ শিপাৰ সৈতে উঘালি জেগালৈ আহিছে তোক মই দুটা কণী আমলেট বনাবলৈ দিয়া নাছিলো পুৱাপুই দুটা কণীটো আছে ইয়াত কিন্তু চাইজ এইটো হ'ল যে আপোনাক বুজাব লাগিব কি বুজাব লাগিব নাই কি হ'ল ইয়াতে বুজাচোন তই নহয় এবাৰতো মই ভুল কৰি দিছো আপুনি আকৌ মোক সন্দেহ কৰিবই সেইকাৰণে মই আপোনাক বিশ্বাসকণ দি পঠাব লাগিব আহক চাওক কি হ'ল কাবাটো চাওক আমলেটটো কি হ'ল সেইটো ক সেই কাবাটো দেখাই আছো এবাৰ চাব কোচ খুৱাই নিলে চাওক উঠায়ো মাথাটো নাখাবি আমলেটটো কি হ'ল সেইটো ক সেইটো আপোনাক বুজাই আছো যে কোচ খাই যে আৰু ধুনীয়াকে বুজাব লাগিব আহক এইফালে আহক আজিও কি কণী দুটা বইল নে আম তেল আজি বইল নে আম তেল আজি বইল নে আম তেল না বইল না আম তেল কাৰ এক লাগে স্যাৰ সমাদা কণীটো দিয়কচোন কি কথা কব দোকানত কণী আছে দোকানত আছে এটা দিয়ক 8 টকা লাগিব বা যেনেকে কৈছে যেন কণীটো আপুনিহে পাইছে ময়ে পাৰো বা মুৰ্গীয়ে পাৰ পইচাটো মেইন কথা
মানে গৰমাব লাগিব কি ঘিউটো চিধা আঙুলি দি নোলাই যে গৰমাই দিলে ওলাই যাব মানে বুজাই বুজিছে আৰু ৰ'বা দি আছো ভূমিকম্পৰ বাহানা লৈ কণীটো লৈ গ'ল চোৱাচোন ঐ বাৰু ৰ তই মোক পইচা কেনেকে নিদিয় মই চাই ল'ম ৰ ছাৰ বহি লওক নহ'লে নালাগে নালাগে খেলা আমি কিন্তু আচৰিতহে হৈছোঁ ছাৰ কিয় আপুনি যে আমাৰ লগত খেলিছে কিয় মই খেলিব নাপায় নেকি নহয় মাৰা মাৰা অঁ মাৰিছোঁ কমল ছাৰ মোৰতো ভালকে খেলিবা নহৰু হবা আকৌ হ'ব ছাৰ অঁ তৰাবা ছাৰে যে আমাৰ লগত আহি খেলিলে মনটো ভাল লাগি গ'ল ন অঁ দাদা কমল মাৰ পাৰ্মিশ্যন পালে আমি ইমিডিয়েটলি অপাৰেশ্যনত যাব লাগিব গতিকে অকণমান এলাৰ্ট থাকিব হ'ব টিফিন ফুল কৰি ৰখাম অপাৰেশ্যনত যাম পিকনিকত নহয় আৰে তই এনেকে সোমাই আহিছ যে আজিৰ পৰা নাহো বাইদেউ এইফালে আহকচোন কলৈ আহকচোন কি হ'ল মোহন কি হ'ল এই অথনি যে আপুনি কেঁচা কণীটো খাই আহিলে মোৰ এতিয়া মনটোৱে পিপিয়া আছে আৰু লোভটো সামৰিবই নোৱাৰিছো কণী এটা লৈ আহিছো কেনেকে খাই দেখাই দিয়কচোন কি কেনেকে খাই ভাঙি পেলাই খাই দে ওপৰতো এইটো লয় মাৰি দে এইখন খুলি ল এইখন মাস্ক ক'ত আছে ছাৰ পকেটত মাস্ক থাকে এইমাত্ৰ ভৰাইছিলোঁ ছাৰ ফাঁকি দি লাভ নাই ক্ষতিটো তোৰে হ'ব জীৱনটো এবাৰে পাইছ চৰি ছাৰ মৰম কৰিবলৈ শিক হ'ব ছাৰ বাইদেউ এডাল কি কিনিছে এডাল বেল্ট বিল নতুনকে কিনিছে ইমান ধুনীয়া লাগিছে ভাল লাগিছে ন মই অকণ পিন্ধি চাওঁ দিয়কচোন ৰহ এই পিছফালৰ হুপটো মাৰি দিয়কচোন ঐ ব্লাউজ পাইছো এডাল যাচোন যা দোকানলৈ যা একো এডাল নাজানো মোৰডাল খাবলৈ আহিছ যা কাম কৰগৈ যা মেডাম কি হ'ল মোকে গালি পাই আছো মই যে এলো হৈ আছো মোৰ বয়সটোহে বাঢ়ি গৈ আছে একো কামতো নাহিছো আনকি কণী এটা মই ভাঙি খাব নাজানিছো জানানে হেই সঁচাই কৈছে বাইদেউ নিজে দেখিছে বাইদেউ 10 টকা এটা দিব চৰ চিনি পাৱ চচ চিনি পাওঁ এই। তেনেকেহে উল্টাই মোক ক'লে আপুনি মোক 10 টকা দিয়কচোন কণী খোৱা প্ৰেক্টিচ কৰিছো তই যাচোন বাহিৰলৈ যা